নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পম্পীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ দহি কচুৰ এটা ৰেচিপি। আহকচোন কেনেদৰে বনালোঁ চাওঁ। এয়া দেখিছে কচুখিনি মই এনেদৰে গুচাই ধুনীয়াকৈ সৰু সৰু টুকুৰাকৈ কাটি ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া কচুখিনি পানী দি প্ৰায় 10 মিনিটমান সময় সিজাই ল'ম। এয়া দেখিছে মই ঢাকনখন দি দিছোঁ আৰু সিজিবলৈ দিছোঁ। এয়া দেখিছে আমাৰ কচুখিনি লাহে লাহে সিজি আহিছে। সিজাৰ পিছত মই পাতল খৰাহী এটাত টুকি দিলোঁ আৰু ইয়াৰ বাবে আমাক কেইটামান বুট লাগিব। বুটকেইটা মই কুকাৰত 3টা চিটি দি সিজাই লৈছোঁ। অকণমান নিমখ দি দিছোঁ। এয়া দেখিছে সিজোৱা বুটখিনি ৰেডি হৈ গৈছে। এতিয়া কেৰাহীত অকণমান তেল দি তাতে কেইফুটামান নহৰু দি দিছোঁ আৰু নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত তাতে কচুখিনি ঢালি দিছোঁ। এয়া দেখিছে মই কচুখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া ভালদৰে লৰাই ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি দি দিম। এয়া দেখিছে মই সোৱাদ অনুসৰি নিমখ হালধি দি ঢাকি থৈ দিম আৰু মাজে মাজে লৰাই থাকিম। কেইটামান কেঁচা জলকীয়াও দি দিছোঁ। এয়া দেখিছে আমাৰ কচুখিনি লাহে লাহে সিজি আহিছে, সিজাই থোৱাও আছিলে। এতিয়া মই ইয়াতে সিজাই থোৱা বুটকেইটা দি দিছোঁ আৰু ভালদৰে মিলাই ঢাকি থৈ দিম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু কমেণ্ট কৰি জনাব। শেষত অকণমান মই চেনি দি দিম। অকণমান চেনি দিব, তেতিয়া খাবলৈ বেছি ভাল লাগে। এয়া আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল।